আপোনাৰ জীৱনৰ প্ৰতিটো খোজতে প্ৰয়োজনীয় হোৱা কিছুমান গুৰুত্বপূৰ্ণ কথা। সকলো দুখীয়া পৰিয়ালতে এনেকুৱা এজন সদস্য থাকে যিয়ে সেই পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা উলিয়াই হাই ক্লাছ ফেমিলিলৈ ৰূপান্তৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰো আপুনি সেই মানুহজন হ'ব পাৰে। আপুনি কিমান দুখত আছে, কিমান মন মাৰি আছে, কিমান ভাগি পৰিছে সেইটো কাৰো দৰকাৰ নাই। সেইকাৰণে আপোনাৰ কাম অকল এটাই হ'ব লাগে যে যিকোনো পৰিস্থিতিত হ'লেও আপুনি নিজৰ কাম এৰিব নালাগে। জীৱনটো দুটা চকা চাইকেলৰ দৰে। বেলেঞ্চ তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে আপুনি চলি থাকিব বা কাম কৰি থাকিব। যিমানেই কম কথা ক'ব সিমানেই আপোনাৰ শব্দ প্ৰভাৱশালী হৈ পৰিব। কাৰোবাৰ সহায় আৰু দয়াৰ আশ্ৰয় লৈ আপুনি জীৱনটো বেছিদিন জীয়াই থাকিব নোৱাৰে। সেইকাৰণে এইবোৰ আশা নকৰি নিজৰ জীৱনটো জীয়াই থাকিবলৈ শিকক। আশা আৰু বিশ্বাসত সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে আশা ভাগিলে আপুনি মানি ল'ব পাৰে, দুখ হ'লেও ওলাই আহিব পাৰে, কিন্তু বিশ্বাস ভাগিলে নোৱাৰি। যেতিয়া আপুনি ভাবে মই যিমান কষ্ট কৰিছোঁ সিমান ফল বা পৰিণাম পোৱা নাই, তেতিয়া এটা কথা মনত পেলাব যে হয়তো এতিয়াও বহুত দুৰ্বলতা মোৰ চেষ্টাত আছে। যদি আপোনাৰ সৰুকালটো মনত ৰাখিব লগা নহয়, তেতিয়া নিজতকৈ সৰুবোৰৰ সৰুকালটো মনত ৰাখিব লগা বনাওক বা কৰক। কাৰণ যেনেকৈ আপোনাৰ ওচৰত এটাই সৰুকাল আছিল, ঠিক তেনেকৈ সিহঁতৰ ওচৰতো এটাই সৰুকাল আছে। কেতিয়াবা কেতিয়াবা সকলোবোৰ নিজৰ কৰিবলৈ সকলোবোৰ নিজৰ পৰা আঁতৰাইও দিব লাগে। যিমান আপুনি নিজৰ চিন্তাক চিৰিয়াছলি লয়, সিমান চিৰিয়াছলি আপোনাৰ চিন্তা আনে নলয়। সেইকাৰণে আপুনিও নিজৰ চিন্তাক চিৰিয়াছলি ল'ব নালাগে, কাৰণ চিন্তা কৰা নকাৰাত্মক প্ৰভাৱ আপোনাৰ ওপৰতে পৰিব। যদি আপুনি কিবা সমস্যাৰ লগত যুঁজি আছে, তেতিয়া আপোনাৰ চিন্তা সমস্যাটোত নহয়, সমাধানতহে কেন্দ্ৰীভূত হৈ থাকিব লাগে। ঘৃণা কৰা সকলৰ বাবে জীৱনটো বহুত সৰু। সেইকাৰণে ঘৃণা কৰাৰ সলনি নিজৰ কামত ধ্যান দিয়াটো বহুত জৰুৰী। মানুহে আপোনাৰ কথা কি ভাবে এইটো ভবাটো আপোনাৰ কাম নহয়, কাৰণ যদি আপুনি তেওঁলোকৰ কাম কৰে তেতিয়া আপোনাৰ কাম কোনে কৰিব? যদি আপুনি বৃদ্ধ নোহোৱাকৈ ভৱিষ্যতত জীয়াই থাকিব বিচাৰে, তেতিয়া নিজতকৈ ডাঙৰ মানুহৰ লগত সময় কটাওক, কাৰণ অনুভৱ বয়সৰ লগত হৈ যায়। ক্ষমা কৰিবলৈ শিকক, কাৰণ সেইসকলেহে ক্ষমা কৰিব পাৰে যি শুদ্ধ। নিজৰ এই শুদ্ধতাক ক্ষমা নকৰি ভুল বুলি পৰিগণিত নকৰিব। কেতিয়াও কোনো মূৰ্খ ব্যক্তিৰ ভুল বা দুৰ্বলতা দেখুৱাই নিদিব, কাৰণ এনেকুৱা কৰিলে সি আপোনাক ঘৃণা কৰিবলৈ ধৰিব। কিন্তু বুজি পোৱা ব্যক্তিৰ ভুল বা দুৰ্বলতা আপুনি উলিয়াই দিলে বা দেখাই দিলে সি আপোনাক ঘৃণাৰ সলনি ধন্যবাদ দিব। বহুবাৰ এনেকুৱা লাগে যে আমি অসফল হৈ গৈছোঁ, কিন্তু বাস্তৱত আপুনি তেতিয়া এইটো গম নাপায় যে আপুনি সফলতাৰ কিমান ওচৰত আছে। এই পৃথিৱীৰ সকলোতকৈ ভাল বা ধুনীয়া বস্তুবোৰ চাব বা চুব নোৱাৰি, সেইসমূহ অকল অনুভৱহে কৰিব পাৰি। কোনোবা ব্যক্তিৰ বাস্তৱিক ৰূপটো যদি জানিব বিচাৰে, তেতিয়া কেৱল এইটো কৈ দিব যে মই সমস্যাত আছোঁ। এই পৃথিৱীত 4জন ব্যক্তি আপোনাৰ লগত তেতিয়াহে শেষ পৰ্যায়লৈকে থাকিব, যেতিয়া আপুনি মৰি যাব। সম্পূৰ্ণ জীৱনটো এইটো ভাবি পাৰ কৰি দিওঁ যে আমি এইটো কাম কৰিলে মানুহে কি ক'ব, এইটো কাম নকৰিলে মানুহে কি ক'ব। যেতিয়া মৃত্যু হয় তেতিয়া বুজি পায় যে মানুহে 4জন মানুহে অকল ৰাম নাম সত্য হয় বুলি ক'ব পাৰিব। যদি আপুনি তল পৰি দিলে কিবা সম্পৰ্ক বাচি যায়, তেতিয়া তল পৰি দিয়ক। কিন্তু যদি প্ৰত্যেকবাৰেই আপুনি ভুল নকৰাকৈ তল পৰিব লাগে, তেতিয়া ৰৈ দিয়ক। কঠিন পৰিস্থিতি আহিলেও পিছলি পৰিব নালাগে, আৰু ভাল পৰিস্থিতি আহিলেও জঁপিয়াব নালাগে। আচৰিত পৃথিৱী এইখন,
পাথৰৰ ষাঁড় গৰু এটাক পূজা কৰা হয় আৰু জীয়াই থকা ষাঁড় গৰুক লাঠিৰে মৰা হয়। জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় শিক্ষা কিতাপত পোৱা নাযায় বা কিতাপৰ দ্বাৰা পোৱা নাযায়। আপোনাক সৰুতে সকলোৱে মৰম কৰিব, আপুনি মৰাৰ পিছতো আপোনাক সকলোৱে মৰম কৰিব। খালি মাজৰ সময়খিনিত আপুনি অকল নিজেই সুখত থাকিবলৈ শিকিব লাগিব। এই পৃথিৱীত আইনাখনেই এনেকুৱা বন্ধু যিয়ে আপুনি কান্দিলে কেতিয়াও নাহাঁহে। জীৱনটো সহজ কৰি তুলিবলৈ একো কৰিব নালাগে, নিজকে মজবুত কৰি তুলিবলৈ কাম কৰক। যোদ্ধা কেৱল বিজয়ীসকলকে নকয়, যোদ্ধা সেইসকলকো কয় যি যুঁজে। যদি আপোনাক বাৰে বাৰে মানুহে দুখ দিয়ে তেতিয়া আপুনি ক্ষমা কৰিবলৈ শিকক। সমস্যা এখন পাহাৰৰ দৰে, যেতিয়া আপুনি সকলো সমস্যা সমাধান কৰি তাত গৈ পাব তেতিয়াহে চাৰিওফালৰ পৰিৱেশৰ আনন্দ ল'ব পাৰিব। সপোন সম্পূৰ্ণ কৰা সকলোতকৈ প্ৰথম খোজ হ'ল সপোন দেখা। দুখ সেইসকলৰ পৰা নহয় যিয়ে লগ নিদিয়ে, দুখ সেইসকলৰ পৰা হয় যিয়ে লগত থকাৰ নাটক কৰে।